আমাৰ বাগানপাৰা পৰিষদীয় সমষ্টি তথা বৰমা বিধায়ক সমষ্টিৰ অন্তৰ্গত বাগানপাৰা BPF ব্লক কমিটিৰ মহিলা গোটৰ নেতৃত্বত আহ্বায়িত আজিৰ এই মহিলাসকলৰ এক মিলনথলীৰ সভা চলোৱা আমাৰ সকলোৰে আদৰৰ BPF বাগানপাৰা ব্লক কমিটিৰ সভানেত্ৰী বৰ মৰমৰ বৌ, এতিয়া নবৌ নহয়, এতিয়া বৌ, আমাৰ মন্দিৰা বৌ সভানেত্ৰী তেখেতেই, আৰু লগতে আজি আপোনালোকৰ এইখন মুকলি সভাতে উপস্থিত হ'ব পৰা আমাৰ BPF দলৰ PMB বডিৰ মানে পলিচি মেকিং বডিৰ এজন সন্মানীয় সদস্য, এসময়ৰ আপচুৰ নেতা তেখেত আমাৰ নীৰেণ চিনাৰী ডাঙৰীয়া, আৰু লগতে পলিচি মেকিং বডিৰে BPFৰ আৰু লগতে বৰ্তমান বাগানপাৰা পৰিষদীয় সমষ্টিৰ ষ্টিয়াৰিং কমিটিৰ চেয়াৰমেন মোৰ বন্ধু কিৰণ মছাৰী ডাঙৰীয়া, লগতে আজি মই খুব সৌভাগ্য ফিল কৰিছোঁ, ভাল লাগিছে আজি মোৰ এইখন সভাতে আজি উপস্থিত হৈছে আমাৰ মৰমৰে ভণ্টি এজনী সংগ্ৰামী নেত্ৰী আছিল, তাই অঞ্জলি দৈমাৰীৰ নেতৃত্বৰ বড়ো ওমেন জাষ্টিছ ফৰামৰ সহকাৰী সম্পাদিকা তাই ধনশ্ৰী ৰাণী ৰামচিয়াৰী ইয়াত উপস্থিত হৈছে আপোনালোকৰ লগত সংগ দিবলৈ। আৰু লগতে মোৰ ভাল লাগিছে মৰমৰ ভাইটি, অহৰহ জীৱনজোৰা তেওঁ সাধনা আৰু ত্যাগ স্বীকাৰ কৰি অহা সংগ্ৰামী এজন যুৱক, মৰমৰ ভাই BPCPI সাংগঠনিক সম্পাদক গোবিন্দ বড়ো ডাঙৰীয়া, আৰু লগতে মই দেখিছোঁ আজি BPF দলৰে বাক্সা জিলা মুছলপুৰ জিলা মহিলা গোটৰ সভানেত্ৰী আমাৰ মৰমৰ ভণ্টি সৰস্বতী ৰাভা, মোছাহাৰী নহয়, তাই সৰস্বতী ৰাভা, অৱশ্যে মোছাহাৰীৰ লগত বিয়া হৈছে যদি আচল তাই ৰাভাহে, কাৰণ BPFক ৰাভাৰ পালেও বহুত ভাল পোৱা আছে, সেইকাৰণে মই ৰাভা কৈ আছোঁ, তাই হয় নাই, তাই ৰাভাহে মোছাহাৰীৰ লগত বিয়া হৈ গৈছে নহয় জানো, বোৱাৰী ৰাভা, আমি ৰাভাৰ পৰাও এটা ভাল পোৱা এটা আছে, সেইকাৰণে এতিয়া BPFৰ মুছলপুৰৰ জিলা কমিটিৰ সভানেত্ৰীজনীও যদিও মোছাহাৰীৰ লগত বিয়া হৈছে, তাই কিন্তু ৰাভা কমিটিৰ এজনী, সেই কথাটো মই আপোনালোকৰ আগত কৈছোঁ। গতিকে পাৰিলে আপোনালোকে যদি অলপ টেলেণ্ট আছে, ব্ৰেইন আছে, ইলেকশ্যনৰ সময়ত তাইক ৰাভা বুলি কৈ থাকিব না কি, ঠিকে আছে না ভণ্টি? ঠিকে আছে। আৰু লগতে আমাৰ বড়ো ওমেন জাষ্টিছ ফৰামৰে ধনশ্ৰী ৰাণী ৰামচিয়াৰীৰ লগত অহা অন্যান্য সহকৰ্মী, BPCPIৰ অন্যান্য সহকৰ্মী, BPF দলৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন MCLA বৰ্তমান প্ৰাৰ্থিত আকৌ পাইছে মৰমৰ ফলীন্দ্ৰ বসুমতাৰী আছে, অকণমান ব্যস্ত হৈ থাকে সদায়, তেখেততো অলপ সময় পিছত আহিব, আৰু আটাইকেইজন দলীয় কৰ্মীসকল, আৰু লগতে 13টা প্ৰাইমাৰীৰ সভানেত্ৰী, আইমাতৃ, বাই ভনীসকল, মই জয়তে আপোনালোকলৈ পিপুলছ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ ফালৰ পৰা মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। তেতিয়া নামটো কওঁতে অকণমান অসুবিধা হৈ আছিলে, NDABৰ ধীৰেণ বড়োৰ নেতৃত্বত চিজপেয়াৰ গোটে
তেতিয়া ধীৰেণ বড়ো আৰু গোবিন্দ বসুমতাৰী একেলগে আছিল। 2011 চনতে 31 মাৰ্চত ওদালগুৰিৰ হাৰিমৌ ভৱনত আমাৰ এই সংগঠনক 52টা জনগোষ্ঠীৰ একত্ৰিত এক সংগঠন হিচাপে আমাক গঢ়ি দিয়া হৈছিলে। উদ্দেশ্য এটাই আছিল যে সশস্ত্ৰ সংগ্ৰামী যি সংগ্ৰামী মঞ্চই NDFB ভাৰত চৰকাৰৰ লগত সেই সময়ত আলোচনা কৰি আছিল, সেই আলোচনাক যাতে ত্বৰান্বিত কৰাৰ বাবে, সেই আলোচনা যাতে স্থবিৰ হৈ নাযায়, সেই সূত্ৰে এই সংগঠনটো এটা কংগ্লমাৰেট অৰ্গেনাইজেশ্যন, সকলো জাতি জনগোষ্ঠীৰ এটা সংগঠন কৰা হৈছিলে। আমাক কোৱা হৈছিলে আমি যদি সশস্ত্ৰ পন্থাৰ আলোচনা যদি কেতিয়াবা ৰৈ যাব খোজে, তেতিয়া অন্তত আপোনালোকে প্ৰেছাৰ দিব, পাব্লিক ছ'চাইটিৰ পৰা, পাব্লিক অৰ্গেনাইজেশ্যনৰ পৰা আপোনালোকে প্ৰেছাৰ দিব লাগিব। সেই সূত্ৰে আমাৰ এই সংগঠনটো বনাই দিয়া হৈছিল। এতিয়া আপোনালোক সকলোৱে জানে যে ইতিমধ্যে NDFBৰ 4টা গোটে এটা সময়ত আলোচনাত আহি যোৱা 2020 চনৰ 27 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰৰ এটা চুক্তি সম্পন্ন কৰা হ'ল। প্ৰায় 5,000 শ্বহীদৰ বিনিময়ত আটাইকেইজন শ্বহীদ হয়তো হোৱা নাই, তথাপিও যিহেতু NDFBৰ সেই সময়ৰ যুঁজাৰুসকলৰ কাৰণেই এইসকল সকলোৱে যদি শ্বহীদৰ মৰ্যাদা পোৱা নাই, নিশ্চয় তেওঁলোক এই পৃথিৱীৰ পৰা NDFBৰ সংগ্ৰামী মঞ্চৰ বাবে, সংগ্ৰামী এটা পৰিৱেশৰ বাবে তেওঁলোকৰ জীৱন আহুতি দিব লগা হৈছিল। মোৰ মনত আহিছে, মই প্ৰথমে তেওঁলোকলৈ স্বৰ্গগত আত্মালৈ মই সদায় তেওঁলোকৰ আত্মাই অন্তত আমাক এটা আশীৰ্বাদ দি থাকক, ভালে কুশলে থকাৰ বাবে এইটো মই প্ৰথমে নমস্কাৰ কৰিছোঁ। আই বাই ভনীসকল, নিশ্চয় মই জানো যে আজিৰ তাৰিখত এয়া এটা মহিলাসকলৰ সংগঠিত ৰূপৰ এটা সভাজতি। ইয়াৰ মূল লক্ষ্যটো হৈছে আগন্তুক BTC নিৰ্বাচনক লৈ, নহয়নে? BTC নিৰ্বাচন যোৱাবাৰ ফলীন্দ্ৰ বসুমতাৰীয়ে বাগানপাৰা সমষ্টিত মই জানো প্ৰায় 18,000 ভোট পাই পেলাই 18,000 ভোট পাই পেলাই জয় হৈছিল, হয়নে? যোৱাবাৰ ফলীন্দ্ৰ বসুমতাৰী তথা BPFক সমৰ্থন নকৰা আমি বহুকেইটা সংগঠনৰ নেতা নেত্ৰী আজি আপোনালোকৰ লগত সংগ দিছোঁ। বিগত 3টা নিৰ্বাচন পাৰ হ'ল, এটা সময়ত PCDR আৰু যোৱাবাৰ UPPLৰ নামত আমি তেখেতসকলক সমৰ্থন কৰি পেলাই BPFৰ বিৰুদ্ধে আমি কৈছিলোঁ। NDFBৰ ঘৰখন, NDFBৰ আটাইকেইটা ফেমিলি আৰু লগতে DR নাবলা চাহাতৰ নেতৃত্বৰ NDFBৰ লগত অভাৰগ্ৰাউণ্ডত কাম কৰা হিচাপে BPCPI আজি গোবিন্দ আছে, লগতে আৰু বড়ো ওমেন জাষ্টিছ ফ'ৰাম, আমাৰ পিপুলছ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট, ABSU, UPPL আটাইয়ে সংগঠিত হৈ পেলাই BPFক যোৱাবাৰ বিৰোধিতা কৰা হৈছিলে। আমি তাৰমানে বিৰোধী মঞ্চত আছিলোঁ, হয়নে? আজি আপোনালোক সৰু অংক কৰি লওক, যোৱাবাৰ আমি 5টা-6টামান সংগঠনে বিৰোধিতা কৰা স্বত্তেও BPFে 18,000 ভোট পাই বাগানপাৰা সমষ্টিত জয়কাৰ হ'ল। এইবাৰ NDFBৰ যোৱা 31 জানুৱাৰীৰ চুক্তিৰ পিছত প্ৰায় 3টা সংগঠন আৰু এটা সংগঠনৰ প্ৰায় কিছু লিডাৰ ইতিমধ্যে আহিলে, আৰু লগতে পিপুল জইণ্ট একশ্যন কমিটি আৰু লগতে বড়ো ওমেন জাষ্টিছ ফ'ৰাম, BPCPI, এই যোৱাবাৰৰ বিৰোধী মঞ্চত থকা এই আটাইকেইটা সংগঠনে এইবাৰ BPF ৰাজনৈতিক দলক পূৰ্ণ সমৰ্থন কৰাই নহয়, দেহে কেহে আজি লাগি ফুৰিছে। আৰু এই স্পষ্ট এটা অংক প্ৰথম মই ধাৰণা দিবলৈ বিচাৰিছোঁ। যোৱাবাৰ 6টামান সংগঠনে বিৰোধিতা কৰা স্বত্তেও BPFে 18,000 ভোট লৈ পেলাই ওলাই গ'ল। আজিৰ তাৰিখত সেই বিৰোধী মঞ্চত থকা প্ৰায় 6টামান সংগঠনে আজি সমৰ্থন কৰাই নহয়, দেহে কেহে লাগিছে। গতিকে কিমান ভোট পাম এতিয়া? 18,000 ঠাইত
এতিয়া প্ৰায় কমেও হয়তো আমি 25,000 ভোট পোৱাটো প্ৰায় শতাংশ, বেছিও পাব পাৰোঁ। মই এনেই বেছিকৈ একেবাৰে অভাৰ এষ্টিমেট কৰিবলৈ বিচৰা নাই। नंगौना थांनाय बाराव पिपल जॉइंट एक्शन कमिटि NDAP नि गासैफोर नखर आबसु UPPL गासैबो क्षमा करिब। মই বড়ো ভাষাত আমাৰ কিছুমানে হয়তো অকমান অসমীয়াটো বুজিবলৈ টান পায়। মাজে মাজে আমাৰ বড়োৰ আবেগৰ কথা মই বড়ো ভাষাত কম, আপোনালোকে আদাৰৱাইজ নল'ব, বেলেগ ভাবি নল'ব। লোৱা নাইতো নল'ব, কাৰণ আমাৰ এই বড়ো আই বাই ভনীসকল কিছু কথা বুজিবই লাগিব। এইবাৰত আমি বাৰু যোৱা বড়ো বিৰোধী মঞ্চত থাকি আজি হঠাতে আমি BPFক সমৰ্থন কৰাৰ মূল কাহিনীটি কি, এই কাহিনীটি ক'বৰ কাৰণে গংগাধৰ নামচাৰি আহিছে। আৰু মই BPFৰ এতিয়া দলীয় সদস্যও নহয় বা কোনো লিডাৰো নহয়। বৰ্তমান মই পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ চিফ এডভাইজাৰ, মুখ্য উপদেষ্টা। এতিয়া আমাৰ গৰ্জন মছাৰীৰ নেতৃত্বৰ এই সংগঠনে কিয় বাৰু আমি BPFক তথা হাগ্ৰামা মহিলাৰ নেতৃত্বৰ চৰকাৰখনক আকৌ লৈ অহাৰ কাৰণে আমি কিয় লাগি ফুৰিছোঁ, কি আছে আমাৰ? সঁচা কথা আমি জানিব লাগিব নে নাই? ইয়াত অন্ততঃ 13টা প্ৰাইমাৰী, গোটেইকেইটা প্ৰাইমাৰী আজি অহা নাই যদিও বহুকেইজনী মহিলা আহিছে। গতিকে এই মহিলাসকলৰ মুখেৰে কিছু সত্য সঁচা কাহিনীবিলাক হয়তো গাঁওবিলাকত লৈ যাব লাগিব। আমাৰ মাজতো মই জানো ইয়াত বহুকেইখন VCDCৰ অন্তৰত থকা বহুত মহিলাসকল আছে, নহয় জানো? আৰু যোৱা 17টা বছৰত পোৱা নোপোৱাৰ কিছুমান মানে বেদনাবিলাক আছে। আমিবিলাক বিৰোধী মঞ্চত থকাবিলাক এই বেদনাবিলাক আমাক ইমান চুই পোৱা নাই, কিন্তু আমাৰ প্ৰাৰ্থীৰ মাজত কিছুমান সৰু সুৰা অলপ পোৱা নোপোৱা কিছুমান বেদনা থাকে। এইবিলাক কিন্তু শেষ কৰাব লাগে, শেষ কৰিব লাগে। কাৰণ মই কিয় কৈছোঁ, আমি বাৰু কিয় আহিছোঁ, ইমান আমি ভাল লাগিছে যে যি অঞ্চলত সশস্ত্ৰ বিপ্লৱৰ নামত অস্ত্ৰধৰা সংগঠনবিলাকৰ নামত প্ৰায় 34 বছৰে বিভিন্ন গাঁৱত বিভিন্ন ধৰণৰ সমস্যাই জুৰুলা কৰিছিলে ৰাইজক। NDAPৰ নামত কেতিয়াবা আৰ্মি পুলিচে সোমাই গাঁওখনত বহু মানুহক আজি অত্যাচাৰ কৰাটো আমি জানো। অন্ততঃ বড়ো গাঁওবিলাকতো হৈছিল, অসমীয়াভাষী গাঁওবিলাকত আলফাৰ নামত কিমান সমস্যা লাঞ্ছিত বঞ্চিত হৈছিল বা জুৰুলা কৰিছিলে, নহয় জানো? তেতিয়াই আমি কৈছিলোঁ, আমি চিভিল ছ'চাইটিৰ সমাজৰ লিডাৰবিলাকে আমি কৈছিলোঁ, এনেকৈ আপোনালোকে অস্ত্ৰ ধৰি পেলাই কিমান দিন থাকিব? অন্ততঃ আপোনালোকে জংঘলৰ পৰা ওলাই আহক, জংঘলৰ পৰা ওলাই আহি ভাৰতৰ চৰকাৰৰ লগত কথা পাতি পেলাই অন্ততঃ শান্তিৰ এটা পৰিৱেশ কৰক। এই কথাটো আমি বাৰে বাৰে ভাৰত চৰকাৰক কৈছিলোঁ, অসম চৰকাৰক কৈছিলোঁ, প্লিজ ইউ ট্ৰাই টু কনভিন্স দ্য ইনচাৰ্জেণ্ট গ্ৰুপ, দোজ হু আৰ নট in the mainstream, please you try to convince them just to come to the mainstream. And this language was raised by ours, like our leaders. We approached the government of India just to come to the mainstream, just to take the initiative in order to bring the mainstream that very insurgent group. মই এই কথাটো কিয় কৈছোঁ, আমাৰ কেতিয়াবা অলপ আমাৰ ইয়াতে কেতিয়াবা অকণমান IB SIB কেইবাৰো মানুহ থাকিব পাৰেতো, কথা আচল কাহিনীটো মই গভমেণ্টেও গম পাওঁ। মই নিজেও আছিলোঁ, তেওঁলোকক আমি এপ্ৰ'চ কৰিছিলোঁ যে আপোনালোকে অস্ত্ৰ ধৰি পেলাই কিমান দিন সংগ্ৰাম কৰিব, সশস্ত্ৰ বিপ্লৱ কিমান কৰি থাকিব, আপোনালোকৰ নামত বহুতো অত্যাচাৰ আমি সহ্য কৰিব লগা হ'ল। এটা সময়ত NDAPৰ এটা গ্ৰুপে প্ৰথম ধীৰেন বড়ো আৰু গোবিন্দ বসুমতাৰীৰ নেতৃত্বত তেখেতসকলে সশস্ত্ৰ পন্থা সেই সময়ত এৰা নাছিল যদিও 2005 চনত প্ৰথমতে অস্ত্ৰ বিৰতিত স্বাক্ষৰ কৰিলে। তাৰমানে অস্ত্ৰটো তেখেতলোকে ৰাখি থৈছে, কিন্তু যুদ্ধ বিৰতি চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছিল। আলোচনা কৰি থাকিলে আলোচনাৰ নামত আলোচনা হৈ থাকিল। প্ৰায় সেই সময়ৰ 2005 চনৰ পৰাই তেখেতসকলৰ লগত ময়ো অভাৰগ্ৰাউণ্ডৰ বা ৰাইজৰ মানুহৰ হিচাপে তেওঁলোকে মোক চিলেক্ট কৰি লৈছিলে। ময়ো বহু কথাই জানো তেওঁলোকক। দিল্লীত প্ৰায় তেখেতসকলে গ'লে ময়েই প্ৰায় 14 বছৰে তেওঁলোকৰ লগত গৈ আছিলোঁ। যোৱা 15 বছৰত ধৰিছোঁ, চুক্তি হোৱালৈকে মই আছোঁ। 27 জানুৱাৰীলৈকে মই আছোঁ দিল্লীত। 28 জানুৱাৰীহে মই একেলগে চন্দন ব্ৰহ্ম আমি একেলগে হেলিকপ্টাৰ যোগেৰে আমি আহিছিলোঁ। সেই চুক্তি স্বাক্ষৰৰ পিছত মনত বহুতো বেদনা আছে, এই বেদনাক লৈ আহিও আমি আহিছিলোঁ। এতিয়া এইবিলাক বেদনা কি? আজি বাৰু ইমান ধুনীয়া হোৱা বুলি চুক্তি যিখন হ'ল, শান্তিৰ চুক্তি, আমি সকলোৱে আমি কামনা কৰিছিলোঁ এটা শান্তি লাগে, হয় নহয়?
আমি আশা কৰিছিলোঁ আমাক শান্তি লাগে, গতিকে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি এপ্ৰ'চ কৰাৰ পিছত এপ্ৰ'চ কৰাৰ লগে লগে ভাৰত চৰকাৰে মানিলে, লগে লগে আলোচনা হ'ল। যোৱা 27 জানুৱাৰীত যি শান্তি চুক্তি হ'ল, এই শান্তি চুক্তি হোৱাৰ কাৰণে হাজাৰ হাজাৰ ৰাইজে বহু ভালেই পালে, অন্ততঃ শান্তি হ'ব, শান্তি হ'ব। এতিয়া এই শান্তি চুক্তি হোৱাৰ পিছত অন্ততঃ এতিয়া অশান্তি আকৌ বিৰাজ কৰিছে। বহুকেইটাই BPFক সমৰ্থন কৰিছে আৰু কিছুৱে হয়তো UPPLক সমৰ্থন কৰিছে। মানে প্ৰথম অৱস্থাত শান্তি চুক্তিত স্বাক্ষৰ কৰা সকলোৰ মাজতেই আজি এটা সমস্যাৰ সৃষ্টি হৈছে। আপোনালোকে নিশ্চয় জানে, BPFৰে BTCৰ ডেপুটি চিফ তেখেত খাম্ফা বৰগোহাঞিয়ে এটা ইণ্টাৰভিউ দিছে যে BTRখন যিটো 27 জানুৱাৰীৰ যিটো চুক্তি হ'ল, এইখন হেনো BTCতকৈ কম পাৱাৰফুল। কিন্তু সেই সময়ত যিসকলে BTCত আছিল, BTC-বাসী ৰাইজে NDABৰ চুক্তিৰ মাজেৰে আৰু এটা পাৱাৰফুল, মোৰ এম্পাৱাৰমেণ্ট, মোৰ পাৱাৰফুল এটা ব্যৱস্থা পাম বুলি আশা কৰিছিল আৰু সেইকাৰণে ঢোল খোল লগে বজাই পেলাই শান্তি আছিল। এতিয়া কিছু কথাই আমাক অশান্তি দিছিল। এতিয়া চাওৰাইগৰা গ্ৰুপে অশান্তি পাইছে, স্বাক্ষৰ কৰিলে, কেনেকৈ স্বাক্ষৰ কৰিলে তাৰো কাহিনী আছে। আজি দিয়াৰ চুক্তি কৰি অহাৰ পিছতে চুক্তিকাৰী এজনক আকৌ জেইলতহে ভৰাই থ'লে। আমাৰ NDABৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী নহয় জানো, ৰঞ্জন দৈমাৰী ওলাই আহিল, ৰাইজে হাজাৰ হাজাৰ ৰাইজে শান্তি পাইছে। অন্ততঃ কেছবিলাক যদি হাইনাছ কেছ হয়, ডাঙৰ ডাঙৰ ক্ৰিমিনেল কেছ হ'লেও যিহেতুকে চুক্তিকাৰী হ'ল, অন্ততঃ জামিনত থাকি এইবিলাক লাহে লাহে অন্ততঃ শেষ কৰিব লাগিছিল। এতিয়া 6জন চুক্তিকাৰীৰ ভিতৰত NDABৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ডাঙৰীয়াক আকৌ জেলতে লৈ গ'ল। শান্তি জানো কেনেকৈ হয়? আজি যদি পৰেশ বৰুৱা ডাঙৰীয়া বা অৰবিন্দ ৰাজখোৱা তেখেতসকলে শান্তি চুক্তি এটা কৰে, আকৌ অৰবিন্দ ৰাজখোৱা, পৰেশ বৰুৱা আকৌ জেলত সোমাই দিয়ে, অসমীয়া ৰাইজে ভাল পাবনে? ভাল পাবনে? নিশ্চয় নাপায়। আজিও আমাৰ বড়োসকলৰ অশান্তি এয়া। চুক্তিটো সশস্ত্ৰ বিপ্লৱৰ নামৰ অস্ত্ৰটো এৰি অহাৰ কাৰণে আমি খুব ভাল পালোঁ। কি পালোঁ নাপালোঁ হিচাপ নিকাচ পিছত হ'ব, অন্ততঃ তোমালোকে অস্ত্ৰ সমৰ্পণ কৰিলা, এয়াই আমাৰ বাবে এটা সৌভাগ্য আমি ভাবিছিলোঁ, হয়নে নহয়? এতিয়া ক'লেতো বহুত কাহিনীটো দীঘল। এতিয়া BPF দলক আমি পিপুল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টে কিয় সমৰ্থন কৰিব লগা হৈছে, এই কাহিনীটো মই ক'ব লাগে। NDABৰ 27 জানুৱাৰী চুক্তি হোৱা সময়লৈকে 14 বছৰ আলোচনাৰ নামত আলোচনা হৈ থাকিল, কিন্তু প্ৰায় চুক্তি হোৱাৰ 3 মাহমান পাইছিলোঁ আমি। তেতিয়া ধীৰেন বড়োৰ ডাঙৰীয়াৰ NDABৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী যিহেতুকে BTCৰ চিফ সেই সময়ত তেখেতসকলে লগ ধৰি ক'লে যে অন্ততঃ আপুনি BTC প্ৰধান হাগ্ৰামা মহিলাৰী চাহাব, আপুনি যিহেতুকে BJPৰ লগতো এলায়েন্স আছে, AGP ৰাজ্যতো আপুনি এলায়েন্সত আছে, চেণ্ট্ৰেলতো এলায়েন্স আছে, গতিকে অন্ততঃ আপুনি আমাৰ আলোচনাটো আগুৱাই লৈ যোৱাৰ কাৰণে আপুনি ইনিচিয়েটিভ লওক। আৰু লগে লগে তেখেতে কৈছিলে, য়েছ আই এম ৰেডি, আপোনালোকে কিন্তু আগুৱা পিছুৱাই কৰিব নালাগে, কিন্তু আচল অৰ্থত যদি আপোনালোকে আলোচনা কৰিব বিচাৰে তেতিয়াহ'লে মই আলোচনা কৰিম। সেইকাৰণে লগে লগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ধীৰেন বড়োৰ নেতৃত্বৰ যি NDAB গোট তেখেতসকলক লৈ গ'ল অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰত। তেখেতেও ক'লে য়েছ মই মানিলোঁ, আপোনালোকে আগক। লগে লগে চন্দন আমাৰ এটা শক্তিশালী মন্ত্ৰী এজন WPT মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াই তেতিয়া লগে লগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে দায়িত্ব এটা ল'লে। আলোচনাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰাৰ পৰা তেওঁ মানে আগুৱাই গ'ল। আনপিনে আজি হোম মিনিষ্টাৰ যেতিয়া আহিছিলে, আপোনালোকে নিজে BPFৰ কৰ্মীসকল বিশেষকৈ ভালকৈ জানে, নেডাৰ যেতিয়া মিটিং আহিছিলে তেতিয়া BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এটা বাক্য কৈছিলে যে হোম মিনিষ্টাৰক চাই বুলি কৈছিলে যে আপুনি যদি মোক পাৰ্মিশ্যন দিয়ে, মোক যদি আপুনি মৌকা দিয়ে, তেতিয়াহ'লে মই জংঘলত থকা চাওৰাইগা গ্ৰুপকো আলোচনাৰ বাবে মই লৈ আহিবলৈ চেষ্টা কৰিম। এই কথাটো কোৱাৰ লগে লগে গৃহমন্ত্ৰীয়ে
তেওঁক আবেলি আশ্বাস দি আবেলি তেখেতৰ লগত কথা পাতিলে আৰু সেই মৰ্মে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব দিলে আৰু সেইভাৱে